নমস্কাৰ বন্ধুসকল, আকৌবাৰ স্বাগতম জনাইছো আসাম লাইভৰ পৰা। আমাৰ মতা মানুহটো আহিছিলে মানে এফালে ফুৰিবলৈ, তো আহিলে তো গ'ল সেই পাছফালে চাবলৈ, চাইছে লেট্ৰিনটো ভঙা আছে। তো ভঙা থাকোঁতে মানে হেৰিটো উঠাই চাইছে মাইকী মানুহটো সোমোৱা আছে তাত, তেতিয়া হালা কৰিলে। মাইকী মানুহজনী কিমান দিনৰ আগতে হেৰাইছে? মাইকী মানুহটো আজি 11 দিন হ'ল। ক'ত গৈছিলে মাইকী মানুহজনী? এই মুগুৰ ওচৰত আহিছিলে। ভাল পোৱা হৈ আছে? মুগু বিবাহিত নে? নহয়, ডেকা ল'ৰা। আৰু মাইকী মানুহটো বিয়া হোৱা, 3টা ল'ৰা আছে। আৰু মুগু তাক ভাল পাইছিলে, চবেই জানে আমাৰ ইয়াৰ গুৰিয়াজানৰ ৰাইজে। ভাল পোৱা পুই আছিলে, তাক মানে ৰাখিম কৈ পেলাই তাৰ বহুত টকা পইচা খালে মাইকী মানুহটো। পইচা পাতি খাই লাষ্ট টাইমত মাইকীটোকে আনিলে, 3 দিন ৰাখিলে আৰু মাৰি পিটে আমাৰ লেট্ৰিনত সোমাই দিছে। ৰাইজৰ সন্দেহ আছিলে? সন্দেহ, চব ৰাইজৰে সন্দেহ। ৰাইজে আহি গোটেই চাই গৈছে, চাই মেলি গৈ সিহঁতৰ এইফালে ঘৰ আছে মানে ভিতৰ চাইডে, ঘৰটো আন্ধাৰ মানে ঘৰটো সোমাব নিদিলে, ক'লে যে সেইটো ঘৰ নোসোমাবা বোলে, আমাৰ 50,000 টকা আছে, হেৰালে বোলে তহঁতক ধৰি। তেতিয়া একো ডেড বডি নাই, ভিতৰত নাপালে। এতিয়া আপোনালোকৰ লেট্ৰিনত পালো। কোনে মাৰিছে বুলি ভাবে? আমি ভাবিছো মুগু মাৰিছে, তাৰ মাকে মাৰিছে। এটা মানে আগতে ভাল পোৱা হৈ আছিল? ভাল পোৱা আছিল। আৰু যদি সিহঁতি নামাৰে, সিহঁতৰ ঘৰত আছিলে মাইকী মানুহটো, যদি সিহঁতি মৰা নাই কোনে মাৰিব? 2 দিন লগত আছিল? 3 দিন লগত আছিল। মাইকীজনী বিয়া পতা, তাইৰ স্বামী আছে নাই? স্বামী নাই, মৰিলে। ল'ৰা ছোৱালী কেইটা? 3টা। নাম কি? মিনু ভূঞা। আৰু ল'ৰাটোৰ নাম? ল'ৰাটো মুগু তাঁতী। মাকৰ নাম? শান্তি তাঁতী। এতিয়া আপোনালোকৰ সন্দেহ বা আপোনালোকৰ অভিযোগ যে মিনু ভূঞাক কোনে মাৰিছে বুলি অভিযোগ কৰিছে আপোনালোকে? আমি কৰিছো মুগু তাঁতী আৰু শান্তি তাঁতীয়ে মাৰিছে। মাক পুতেকে মিলি মাৰিছে? মাকে পুতেকে মিলি মাৰিছে। আৰু কাহৰ সাহস নাই নহয় মাৰিবলৈ, আছে জানো? মই এতিয়া যাম কাৰোবাৰ লগত, হেতি নামাৰি পেলাই মোক কইনা মাৰিব নোৱাৰে নহয়, পাৰিব? 3 দিন যদি সিহঁতৰ ঘৰত থাকি মাইকী মানুহটো গায়ব হ'ল, ক'ত গ'ল মাইকী মানুহটো? এতিয়াও ৰাইজক জনাব লাগিছিলে, মাইকী মানুহটো আহিছিলে, ক'ত গ'ল আমি বিচাৰি পোৱা নাই বুলি। সিহঁতৰ এটা সাহস আছে নাই ক'বলৈ? কেলে নকলে? আৰু লোকৰ লেট্ৰিনত আনি পেলাই সোমাই দিছে, মানে আমাক ফচাব নেকি? আপোনাৰ নামটো কি? মোৰ নাম এনি তাঁতী। এই ঘৰটো মালিকৰ নাম কি? এইটো ৰাণীমা তাঁতী। ৰাণীমা তাঁতী ঘৰৰ লেট্ৰিনত পেলাইছে? ৰিপৰ্ট ফ্ৰম আসাম লাইভ।